নমস্কাৰ বন্ধুসকল, আজ আসাম চেনেললৈ আপোনালোকক স্বাগতম। অন্ধকাৰত ডুব যাব পাৰে সমগ্ৰ বিশ্ব। চীনৰ বাবে ঘটিব পাৰে এই বিস্ময়কৰ ঘটনা। ৰঙা চীনে তৈয়াৰ কৰি উলিয়াইছে নীৰৱে আঘাত হানিব পৰা এক মিছাইল। ব্লেক আউট বম্ব নামৰ চীনৰ এই নতুন লেজাৰ মিছাইলখনৰ গতিবেগ শব্দতকৈ 6 গুণ অধিক। 3218 কিলোমিটাৰ ৰেঞ্জৰ এই হাইপাৰছনিক EMP মিছাইলে 10 ছেকেণ্ডত 90 কিলোমিটাৰ অতিক্ৰম কৰাৰ ক্ষমতা আছে। এই মিছাইলখনে যিকোনো মুহূৰ্তত বিশ্বৰ কোনো চহৰত আঘাত হানি চহৰখনৰ যোগাযোগ ব্যৱস্থা আৰু বিজুলী ব্যৱস্থাক ধ্বংস কৰিব পাৰে। মুহূৰ্ততে চহৰখনৰ ওপৰত ৰাসায়নিক বিস্ফোৰণ ঘটাব পাৰে আৰু ফলত অন্ধকাৰত ডুব যাব পাৰে সমগ্ৰ বিশ্ব। ৰঙা চীনে আৱিষ্কাৰ কৰা এই EMP মিছাইলখনে নিদ্ৰা হৰণ কৰিছে বিশ্ববাসীৰ। আমেৰিকা ইংলেণ্ডৰ দৰে দেশো ভয়ত কঁপিছে এই মিছাইলৰ দ্বাৰা ঘটিব পৰা ধ্বংসযজ্ঞৰ কথা চিন্তা কৰি। নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি ৰাখিব। ভিডিঅ'খন চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।